হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে 14 ছেপ্টেম্বৰ আৰু এই 14 ছেপ্টেম্বৰতে আমাৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰৰ বাৰ্থডে আৰু আমি সৰু সুৰাকৈ হ'লেও আমাৰ ক্লাছটোৰ ভিতৰতে আমি সকলোৱে মিলিজুলি বাৰ্থডে পাতিছোঁ আৰু এয়া হৈছে বাৰ্থডে কেক। এইখিনি মোৰ হৈছে গোটেইখিনি ক্লাছমেট, আমি মিলি বাৰ্থডেটো পাতিছোঁ। এতিয়া ছাৰ আহিব, ছাৰ অহাৰ লগে লগে পূৰা উৎপাত আৰম্ভ হৈ যাব। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday. আগবাঢ়ি যোৱা। Oh my God. ৰাতিৰ অমাৱস্যাৰ ন্যাস কৰি যোনে যেনেদৰে জোনৰ পোহৰ বিলাবলৈ আহে তেনেদৰে ছাৰে পোহৰ বিলাক সমাজৰ হকে কাম কৰি আগুৱাই যাওক। ছাৰৰ এই জন্মদিনত দিবলৈ একো নাই, তথাপিতো ছাৰলৈ দিছোঁ অন্তৰৰ অফুৰন্ত মৰম। ডাৱৰে ঢাকি ৰখা সূৰ্যটো কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। সূৰ্যই ডাৱৰ ভেদ কৰি পোহৰ দিয়ে। সূৰ্যৰ তাপতে গছ গছনি বায়ু সকলো প্ৰাণ পাই উঠে। ছাৰৰ প্ৰতিটোপাল তেজৰ প্ৰতিটোপাল উশাহত প্ৰাণ পাই উঠক সহস্ৰ শ ছাত্ৰ ছাত্ৰীৰ ন ভৱিষ্যত। অৱশেষত ছাৰৰ বাবে মই ৰাসৰে এটা কংকৰ ডাইলগ ক'বলৈ ওলাইছোঁ। বেজাল কৰিছ কিয়? তখন তয়ো বিলনৰ এই শুভ মুহূৰ্ত বিষণৰ চকুলেৰে বেদনাময় কৰি নতুন উচ্চ বংশৰ দহিতা তই এই কংসৰ ইচ্ছে হৰি ভগিনী উচ্চ কংস হৃদয়ত ৰাখি স্মৃতিৰ অনুগামী হৈ এই কংসৰে বহনি সন্মান কালকেতু আসরে প্রস্তুত হই রাত রাতি হরি হস্তিকন বেশ আজ যান আজ বাড়ি যাই রতন বাগ জোরে ধরি তোমার দুই ভয়ে ছয়ে গবলার হেই মাস মজিয়াত হেই হেই উলো মালা করি বলে হার এই প্রজাগণ বজুয়া ঢোল তাল উড়ি ধরে মুখরি কাকুরা আজি রে শুভ মুহূর্ত হা 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 Hey, that's good. আমার গতি মর্ম অবস্থা হয়েছে পার্টে Okay. নারায়ণ হরি হে ও নারায়ণ প্রভু নারায়ণ অখণ্ডমণ্ডলাকারং ব্যক্তং যেন সদা সারং সদা সারং তৎপরম দর্শিতং যেন তস্मै শ্রী গুরুয়ে নমঃ। এমাতিসু মাধব মুরে পান বান্ধব ভগতি রঙিয়া রস সুখতো দুখতো লওঁ তোমাৰে নাম কৰায়া মাকয়ো ধাৰি
মোৰ জতা যদি জৰি নিজৰি নিজৰি গৈ নিগৰি নিগৰি অবিৰত বন্ধ শৈলজা পিউ ধৰা পিউ সহনীলা সুৰধ্বনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতিত অন্ননি জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্ব ৰঞ্জন জ্যোতি এসেমা বিষাদৰে ৰঙা ৰঙাৰে উদ্যা উন্নতু বনি ভাৱৰে পাতিলে ভাৱৰ জুন নীৰৱে বুকৰে দুখৰে উমি উমি জ্বলি উঠে বেৰৰ জুই ভাঙি দিলা অন্ধকাৰৰ বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা অকিনো কৰি বুজাও তোমাৰ মনৰে কথা ক'বলৈ বহুতেই আছে অকিনো কৰি বুজাও তোমাৰ মনৰে কথা বহুতেই আছে চুৰ গলে ৰাত্ৰি বহুত গলে জাপি চোৰ গলে ৰাত্ৰি বহুত গলে জাপি কৰি আছো খাটি মই কৰি আছো খাটি জীৱন দুখৰ গল নতুন আমাৰ বাতি চোৰ গলে ৰাত্ৰি বহুত গলে জাপি চোৰ গলে ৰাত্ৰি বহুত গলে জাপি কৰি আছো খাটি মই কৰি আছো খাটি জীৱন দুখৰ গল নতুন আমাৰ বাতি বাছি খাবা জাগি খুবা ভাল নহয় দিনকাল নগ হ'ব সপোন আৰু বনাই হ'ব দিনজাত বাছি খাবা জাগি খুবা ভাল নহয় দিনকাল নগ হ'ব সপোন আৰু বনাই হ'ব দিনজাত চোৰ গলে ৰাত্ৰি চোৰ গলে ৰাত্ৰি ভাল কথা ক'লে জৰাবোৰে কৰে ঠাট্টা আগুৱাই যাব খোজো নাথাকেনো ৰাস্তা অকলে আছো মই আগত আছে ঠাট্টা তথাপিতো যিটো কওঁ এই যিটো চেষ্টা পোৱা পিছত আহি থাকি এটা দুটা শব্দ ভাল কিবা কৰিব পাৰিলে চবে কৰে প্ৰশ্ন তাহাঁতৰে ধন্যবাদ নমতাটো বাক্য মনে মনে কাৰো নহয় আপোনাৰ জীৱনটো সুন্দৰ হওক বেমাৰ নিৰাময় বাজলি আছিলে ছাৰ আপোনাৰ বিষয়ে ক'বলৈ গ'লে আমি কি ক'ম এবছৰ আপোনাক লগ পালোঁ ফাৰ্ষ্ট জানে নাহোঁতে আপোনাৰ বিষয়ে শুনিছিলোঁ তাৰপিছত লগ পালোঁ আপুনি বহুত ছাপৰ্টিভ হয় কিবা কথা নজনা ইমান ভালদৰে বুজাই দিয়ে মানে কিবা এনেকুৱা হয় ছাৰ বাইদেউ কিছুমান থাকে কিবা এটা নাজানিলে সুধিবলৈ কৰিবলৈ আমাৰ বহুত ভয় লাগে কিন্তু আপোনাক মানে সেইটো ভাল লাগে কি আপোনাক সুধিবলৈ মেলিবলৈ মানে অলপ ফ্ৰেণ্ডলি যিটো থাকে বিচাৰৰ লগত হ'ব লাগে মই সেইটো মানে কৰিব পাৰোঁ সেইকাৰণে বহুত ভাল লাগে আমি ভুল কৰিছোঁ ভুল কৰোঁ আমাৰ আপোনালোকৰ নিজৰে সন্তান বুলিয়ে হয় বা ভাইটি ভণ্টি বা ষ্টুডেণ্ট হিচাপে আমাক সেইখিনি ক্ষমা কৰিব আৰু আগুৱাই যাবলৈ আমাক আশীৰ্বাদ দিব তাকে আৰু আপুনি জেনেৰেলৰ পুনৰ কৈছিল নে ক'বলগীয়া আজিও কিবা এটা ক'বলৈ মন গ'ল কাৰণে ক'বলৈ দিছোঁ মানে আপোনাক এডমিশ্যনৰ আগত মানে এডমিশ্যন টাইমত পাই আনিছোঁ মানে ভয়ো লাগে আপোনালৈ ভয়ো লাগে মই আপোনাক ফাৰ্ষ্টৰ পৰা ভয় কৰোঁ এতিয়াও ভয় লাগে আপুনি মানে আমাক যেনেকৈ আপুনি কয় কথাবোৰ সেইখিনি শুনি মানে ভালো লাগে বিশেষকৈ পঢ়াটো মানে আপোনাৰ ক্লাছটো কেতিয়াবা ভাবি আছিলোঁ এতিয়া আহি পাইছোঁহি সঁচাকৈ বহুত ভাল লাগিছে আপোনাৰ ক্লাছকেইটা আৰু আপুনি মানে চবকে মানে ভালকৈ গাইড কৰে কিবা এটা নাজানিলে শিকাই দিয়ে সেইকাৰণে বেছি ভাল লাগে আৰু যেতিয়া কয় কিবা মানে ইউনিফৰ্মৰ ক্ষেত্ৰত ক'লে মানে বেছি ভাল লাগে আৰু ইউনিফৰ্ম আছে যেতিয়া প্ৰপাৰলি কৰি আহিব লাগে বুলি ক'লে ভাল লাগে কাহিতালত মাত কাক জোৰ কাষত নাট কাক মাৰিবলৈ কাক তাক কোন আছে কোন কোঠাৰ কোন যুগৰ খাই দুটা সাৰকণি জড়িত পৰা আৰম্ভণি মধ্যবিত্ত পৰিয়ালৰ ই এটা শিক্ষাৰ 20 বছৰ বয়সলৈকে কেৱল মন্ত্ৰ লক্ষণ আছিল জীৱন অভ্যাস চৰা মুখৰ পানী বৈ আছে না শুনি পিঠা বনা
কলেজবোৰ বিখ্যাত লগৰ ভাল আছে বেছি ভাগৰ নিচিনা আৰু এটা চাল আছে পিছে আৰু তাৰ বাবে এটা চব কৰাই ভাল আছিল মনৰ মৰ্যাদা চব কৰাই ভাল আছে জনা হৈছে এইটো যোনে আৰু তাঁতৰ ফাটি থাকি এইটো সলনি উমান এটা ভুলুকা চাল চব ফাটিলে তাৰ কঁকালত বাজিলে মূৰ জোকাৰি ৰাখিলে মুখত কিবা মাতিলে নিজকে সেই জীৱনৰ নতুন পথ কাটিলে ইংৰাজীতে মাটি কাটি অহা নাছিল ফাটিলে না কাটিলে না মাতিলে একেটাও শিকাৰে কোনো পাতিলে মানবা দেখি আছে মানে 7 পৰা দেখি আছে আগতে মানে মই স্কুল গ'লে আপোনাক দেখোঁ মানে এনেকা স্কুল কোনখনত পঢ়িছা মই ভলাই নাখালো দেখি কেনেকুৱা লাগিছে দেখো বুলি কৈছা যে দেখাৰ পিছত কোৱা কি লাগিছে মানে ছাৰ আগতে ছাৰ তাৰপৰা মানে যেতিয়া মেট্ৰিকৰ পিছত 20 পেড এক্সামটো এনেই দিছিলোঁ আৰু হেৰি কাৰণে আপোনাৰ হেৰি কৰিছিলে গাৰ্ড কৰিছিলে না বস্তু এটা বুলি চাবলৈ নক'লে নোপোৱাৰ কাৰণে পাইছা নাই মই দিবাৰ মানে দিবাৰ মান নাইবা মই পঢ়িবা নাপাবা নপঢ়িলোঁ I used to believe we're burning on the edge of something beautiful, something beautiful. Taking our dreams, moving keeps us mirror on and on in miracle, on in miracle. So go to the darkest of days, heaven, the heartbreaks of spring. Never let you go, never let me down. Now it's been another ride, driving the edge of the night. Never let me go, never let me down. Don't give up, nah, nah, nah. Don't give up, nah, nah, nah. Let me love you. Let me love you. বঢ়িয়া বঢ়িয়া মোৰ গান গাব নাজানো কিন্তু এই অকণমান ট্ৰাই কৰিম আৰু তোৰে মোৰে এটি ধেমালি তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে শুৱৰি মনলে উভতি আহে ৰাতি তোৰে মোৰে এটি ধেমালি এটা কথাই কম সদায় ন আমিনো কি ক'ম এইবিলাকে কৈ থাকোঁ পঢ়া শুনা কৰিব লাগিব আগবাঢ়ি যাব লাগিব ন কম্পিটিশ্যনৰ যুগ আহিছে এতিয়া বা এতিয়া চবৰে চব বেষ্ট যিজন হয় সেইজনে হ'ল মানে এতিয়া তুমি যদি ছিনিয়ৰবিলাকক সুধিব যোৱা গম পাবা এতিয়া কেনেকুৱা কম্পিটিশ্যন আহিছে এতিয়া তুমি চব বছৰে বছৰে কিমান মানুহ ওলাই আছে পলিটেকনিক মানে 26 পলিটেকনিক কাউণ্ট কৰা কিমান নম্বৰ পোষ্ট কিমান ওলাইছে হয়নে কেইটা পোষ্ট ওলাইছে গতিকে সেইবিলাকক পাব হ'লে বেষ্ট হ'ব লাগিব খালি পঢ়ি পেলাই পাছ কৰি নহয় পাছ কৰাটোতো আছে তাৰপিছতো আমি IIC জেলৰ কিবা কিবি মিটিং হৈ থাকে এণ্ট্ৰিপ্ৰিনৰবিলাক আহি থাকে লাষ্ট টাইম আহিছিলে আমাৰ জয়ন্তৰ আহিছিলেনে আহিছিলে আছিলে আপোনালোকে আছিলোঁ সেইটো দিশতো আজিকালি বহুত গুৰুত্ব দিয়া হৈছে নৰেন্দ্ৰ মোদীয়েও ষ্টেপ লৈছে গোটেই দেশতে এণ্ট্ৰিপ্ৰিনৰবিলাকৰ কাৰণে ভাল বহুত সহযোগিতা কৰিব তোমালোকে আগবাঢ়ি যোৱা বহুত হেল্প পাব বুজিছেনে ত' খালি আজিকালি জব নহয় এণ্ট্ৰিপ্ৰিনৰশ্বিপ হ'ব লাগে নিজৰ ওপৰত নিজে থিয় হ'ব লাগে কাৰো ওপৰত তাৰমানে কি আজি জব এটা লগাবলৈ কিবা মই বেলেগৰ ওপৰত ডিপেণ্ড কৰিম মোৰ ওপৰত মানুহ আছে হয়নে কিন্তু এণ্ট্ৰিপ্ৰিনৰ এজন হ'লে কিয় মই মানুহক জব দিম মোৰ তলত মানুহ থাকে
বুজি পাইছে নাই? তেতিয়া কোনো তোমাক ক'ব লগা কোনো নাই, নিজৰ ওপৰত নিজে যোৱা। তো সেইটো এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো অলপ গুৰুত্ব দিবা। যাৰ যি স্কিল আছে, ডান্স হওক, ছিংগিং হওক বা কিবা এটা ইনভেণ্ট কৰিব পৰা, ডিছকভাৰ কৰিব পৰা কিবা যদি আছে তেনেকুৱা, তো আগবাঢ়ি যোৱা, তেনেকুৱা দিশতো ফ'কাছ কৰা। খালি পঢ়া শুনা নহয়, ঠিক আছে নে? কিবা কম্পিটিশ্যনত ভাগ লোৱা, তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা। বস্তুটো লুকাই ৰাখিলে নিজৰ ভিতৰত লুকাই নাৰাখে, ঠিক আছে? তো মানুহে কি হাতৰ কাম যিমান জানিবা সিমানেহে মানুহ কি হ'ব, মানুহৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। হাতৰ কাম জানিলে এদিন ছাকচেছ হ'ব, সফলতা পাব, ঠিক আছে নে? তো সেইটোৱে আৰু মানুহেতো তোমালোকে যদি চোৱা কামবিলাক দিনত গোটেই দিনটোৱে 9 to 5 সকলোৱে কাম কৰি আছে, ঠিক আছে? ছাৰ আপোনালৈ গিফ্ট আছিলে এইটো তোমালোকে কি কৰিব? দুইটাই লৈ যাওক। অঁ এইটো কি কৰিছে? সেইকেইটা আপোনাক দিছোঁ আমাৰ ফালৰ পৰা। মোকতো কোনো দিয়া নাই এইটো। দি দিয়া যাওক। মই কেনেকৈ গম পাম? ঠিক আছে।